ৰাতিপুৱালে টোপনিৰ পৰা উঠি যাওঁ হাজোলৈ মানে হাজোত আজি অলপমান বজাৰ কৰিবলগীয়া আছে মই গাড়ীখন বাহিৰলৈ ওলালো মানে মই যে অকলে নাযাওঁ মোৰ লগত যাব আমাৰ গোটেই ঘৰৰ ফেমিলি বাৰু কেতিয়াবাতে ৰেডি হ'লো মাত্ৰ ইহঁতৰে ওলোৱা হোৱা নাই আৰু গাড়ীত উঠি দিলো আৰু এইখন টাউনৰ পৰা কিবা অলপমান ল'লো হাজোত আহি পাইছিলো মাত্ৰ মামাৰ লগ পালে সি ক'লে যে মোৰ লগত আছোন কিবা অলপ কাম আছে তাৰ লগতে অলপমান কামখিনিত গ'লো গাড়ীত বহি ল'লো কিবা কাম আছে এতিয়া নাজানো আৰু মানে ঘৰৰ কাম চলি আছে কিবা লোৱা লাগে বুলি সেইখিনি আনিবলৈ যাওঁ এইখিনিতে কিমান জাম হৈ গ'ল আৰু এইখন হাজো ক'ত আৰু আহি পালোঁ চন্দ্ৰমা হোটেল এইখন মানে হাজোৰ প্ৰথম বিখ্যাত হোটেল আৰু আহি পাই গ'লোঁ লোহাৰ দোকান মই ইয়াতে ভাবি আছোঁ ৰ'ব কিমান বা টাইম লাগে সেইফালে মোৰ অলপ কামো আছে আৰু ইয়াতে লোহা চাই আছোঁ আৰু এই বিল্ডিংটো কি ধুনীয়া লাগিছে দোকানৰ মালিকটোনো মোক কিয় ক'লে ইয়াতে অলপ সময় ৰ'বলৈ মানে মোক অলপ সময় দোকানী হ'বলৈ দিলে দোকানী হোৱাৰ এক্সপিৰিয়েঞ্চটো অলপ লৈ ল'লোঁ প্ৰায় আধা ঘণ্টা সময় ৰখিলোঁ বাপৰে বাপ আহিয়ে নাপায় সিহঁতে মোৰো আমনি লাগি গ'ল এই কামখিনি শেষ হ'ল এতিয়া যাওঁ আৰু এইখন হৈছে পোৱামক্কা ইয়াৰ পৰা এতিয়া ৰেড বুল লৈ ল'লোঁ আৰু পাখা মেলা পালোঁ দোকানে চকুও বিক্ৰী কৰে